So hey guys, welcome back to my YouTube channel. So कारण तो रिपोर्ट और ब्लॉग गाइस मैंने बहुत दिन वीडियो दिवा बना আছিল कारण मोर माने কি লাইলে एग्जाम হৈ আছে তো মানে টাইমও পোৱা নাই তো সেইকাৰণে বহুত দিনৰ পৰা আজি মানে 2 সপ্তাহ হলে ভিডিও দিবা কাৰণে আজি হল দেৱালী উপলক্ষে এটা ভিডিও বনাব লাগিব দেৱালী বুলি ক'লে কি নেকি ফটকা মেন তো ফটকা মাৰিব লগ না কি কয় দে यार তো সেইটো এটা ফটকা মাৰ দে यार এই লডি तो guys, eta malah itu no baru eta maru bolak baru bikin malu ah. Itu. Eta maru guys. মানে কি হৈ গ'ল ফটকা মাৰা হৈ গ'ল তো গধূলি আপোনালোকক লগ পাইছোঁ গধূলি মানে চাকি বন্তি দিয়াৰ পিছত আপোনালোকক লগ পাইছোঁ না কি দিয়া তো হৈ গ'ল গধূলি তো আমাৰ মানে লাইট চাইট দিছে আৰু ভাল লগা চাই মানে কি দেৱালী বুলি লাইট চাইট দিছোঁ লাইট মায়ে মানে কল বুলি মানে চাকি দিছে আৰু গাঁৱৰ মানুহে চাকি দিছে বলক আপোনালোকে ফুৰিব যাওঁ নে কি আমি মানে অলপ ঘৰৰ পৰা মানে মানুহ বাটে চাতি দিছে আৰু অলপ চলপকে মানে একদম বস্তু লৈ ফটকা চটকা লৈ গ'লে মানে গাইছ ফটকা লৈছে ৰ'ব ফটকা মানে গাইছ ফটকা মাৰি যাব অলপ মানে তো গাইছ আপোনালোকে দেখিছে মানে চবৰে ঘৰ মানে ঘৰে লাইট চাইট দিছে তো আৰু এনেকৈ লাইট চাইট দি যাই আছে আৰু মানে এনেকৈ গাইছ ঘূৰি আছোঁ আৰু তো বলক তেন্তে তো মানে গাইছ দেৱালীবিলাক একবাৰ মানে ফুৰিব আহিলোঁ আমি মানে ৰাতিৰ কথা একবাৰ ফুৰিব আহিলোঁ গাড়ী চাড়ী মাখান আছে আৰু গাইছ ৰাস্তাত চব দেখি লাইট একবাৰ আহিব আকৌ ফুকি যাম না কিছু বলক তেন্তে